কালি যে কথাকেইটা কৈছিলোঁ কিয় ক'লোঁ আৰু কৈ থাকোঁতে যে খং নে ক্ষোভত অলপ কঁপিও উঠিছিলোঁ কিয় সেইটো ভাবি আজি মোৰ খং উঠি আছে দিনটো নিজৰ ওপৰত কি দৰকাৰ মানে কি লাভ হ'ব এইবিলাক কৈ কিবা লাভ আছে কিবা চেঞ্জ হ'ব নেকি বেলেগক চেঞ্জ কৰিব পাৰি নেকি কৰিলে নিজক কৰিব লাগিব চেঞ্জ নতুন নতুন ক্ৰিয়েটিভ আইডিয়া ভাবিব লাগিব এই ধৰক এতিয়া মই যদি ধৰক মই লাইভ কৰোঁ নে নকৰোঁ আপোনালোকৰ একো ফৰক নপৰে হয় কিয় কৈ আছোঁ মই তেনেহ'লে মোৰ ভাল লাগে কৰি আৰু মই ৰাস্তাত য'ত নেটৱৰ্ক পাই তাত গৈ লাইভ কৰিব পাৰোঁ বা তেতিয়া 11টা বাজিবৰ হৈছে নোৱাৰোঁ কিন্তু সেইটো খং উঠিব লগা কাৰণ জানো নহয় আৰু ক'লোৱে দেই এইটোত খং উঠিলোৱে দেই কিবা লাভ আছে নেকি তাতকৈ নতুন নতুন ক্ৰিয়েটিভ আইডিয়া ভাবিব লাগিব এই ধৰক ছেফটি পিন পেপাৰ স্প্ৰে নাইবা বহুতে কয় কুমফু কাৰাটে তোমাৰ ইণ্টাৰেষ্ট নাই কুমফু কাৰাটে তথাপি তুমি শিকিব লাগিব ছেল্ফ ডিফেন্স আৰে ফ্ৰীডম এনে নাপায়তো ফ্ৰীডমটো এনেই নাপায় ন ফ্ৰীডমৰ কাৰণে এটা ষ্ট্ৰাগল কৰিব লাগিব ন তেতিয়া ফ্ৰীডমটো আপুনি পাব আৰু বাট মেণ্টেলিটিৰ পৰা ফ্ৰীডম কুমফু কাৰাটে কিমান কৰিব আই ডোণ্ট ন' বাট ইয়া আৰু নতুন নতুন আইডিয়া যেনেকৈ এবাৰ মই দিল্লীতে কিবা এটা ক'ৰ্চ কৰি আছিলোঁ অৰবিন্দ মাৰ্গত আৰু তাৰপৰা জংপুৰালৈ ৰাতি আহোঁতো মই কি কৰোঁ অ'টোখনৰ ফটো উঠাওঁ কেতিয়াবা ফটো চেণ্ড কৰোঁ কেতিয়াবা নকৰাকৈ এক্টিঙো কৰোঁ হা ফটো भेज दिया है हाँ मिल गया ऑटो हाँ ड्राइवर का फोटो ठीक है ओके আৰু কেতিয়াবা দুই এজন ড্ৰাইভাৰৰ বিৰাট খং উঠে আপোনাৰ যদি এনেকুৱা লাগিছে নামি যাওক মোৰ ওপৰত যদি বিশ্বাস নাই আৰে মই ভৰোচা কৰনা চাহতি হওঁ কিন্তু কি কৰিম মই জানো বেচেৰা সি তেনেকুৱা নহয় তাৰ ইগ' হাৰ্ট হ'বই বাট মই কি কৰোঁ মই কেনেকৈ গম পাম যে তেওঁ তেনেকুৱা নহয় আৰু কেতিয়াবা দুই এজনে মস্তিও কৰে নামি যোৱাৰ পাছত কয় जिसको ফোন কিয়া না উनको और एक बार ফোন কৰ দো কি ঠিক আপোনাৰ বিল্ডিঙতে কিবা এটা হ'ব তলতে পিছত মোকে ধৰিব ন ধেমালিও কৰে দুই এজনে তেনেকৈ তো এনেকুৱা নতুন নতুন আইডিয়া ধৰক সেইখিনি সময়ত হয়তো ৰাস্তাৰে মই নিশাৰ সেই দিল্লীখনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিলোঁহেঁতেন যিটো মই আগতে এদিন গুৱাহাটীত মোৰ ভাৱ হৈছিলে দেই এবাৰ ক'ৰ পৰা জানো গ্ৰুপত আহিছিলোঁ ৰাতি হৈছিলে দেৰি হৈ গৈছিলে ট্ৰেইনত আহিছিলোঁ আমি বহুত ডাঙৰ গ্ৰুপ আৰু সেই যে কোনোবা উপন্যাসত পঢ়া গুৱাহাটীৰ সেই ৰাস্তাটো নিশাৰ গুৱাহাটী ষ্ট্ৰীট লাইটবোৰ জ্বলি আছে দুই এটা কুকুৰ অ'টোত বাগৰি আছে দুই এখন পাতলকৈ গাড়ী মা দেখি কেনেকুৱা লাগিছে কিন্তু মই গম পাইছিলোঁ মই চাব নোৱাৰোঁ এইটোতো মই উপভোগ কৰিব নোৱাৰোঁ আৰু নাচালে বাৰু তেনেকুৱা উপন্যাস এখন লিখি দিম কেনেকৈ বাট মই নোৱাৰোঁ বুলি ভাবিছিলোঁ দেই দিল্লীত গৈহে গম পালোঁ এদিন এনেকৈ মাণ্ডি হাউচত গোল চক্কৰত চাহ খাই আছোঁ আমাৰ ছিনিয়ৰ বা এগৰাকী অসমৰ পৰা গৈছিল তো মই সেই আফচোচতে ক'লোঁ বা দিল্লীখন ৰাতি ইমান ভাল লাগে ন চাবলৈ মন যায় মানে ঘূৰিবলৈ মন যায় মানে মোৰ এইটো মিন কৰিব খুজিছিলোঁ যে আমিতো নোৱাৰোঁ ন বাট সেই বাজনীয়ে ঘপকৈ কৈ দিলে যাব বিচাৰোঁ নেকি তই ব'ল এই অ'টো ৰখাই দিলে কনাট প্লেচ লৈ গ'ল পাৰি তাৰমানে বা মানে আমাৰ গ্ৰেট ৰবিষ্টা গগৈ লগ নাপালে গমেই নাপালোঁ হয় আমি দুজনী যে যাব পাৰি তাৰপাছতহে সাহস হ'ল নহ'লে ৰবিষ্টা পাই যদি মোক কনাট প্লেচলৈ নগ'লেহেঁতেন আৰু কোনোবা মোৰ তেনেকুৱা ফ্ৰেণ্ডক যদি মই গম নাপালোঁহেঁতেন যে ৰাতি তেওঁলোকে ওলাই যায় মই ক'ত তেতিয়াতো মই সেই ক'ৰ্চটো যে কৰা বুলি ক'লোঁ অৰবিন্দ মাৰ্গত সেইটো কৰিব নোৱাৰিলোঁহেঁতেন মই আইডিয়াবোৰো নাহিলেহেঁতেন লাভ লোকচাননো কি শ্বেয়াৰ কৰাত বাধানো কি